বন্ধুসকল মই আছোঁ বৰ্তমান ধুবুৰী চহৰত আৰু ব্ৰহ্মপুত্ৰ নদীৰ কাষত। এয়া হৈছে ব্ৰহ্মপুত্ৰ। এই ধুবুৰী চহৰৰ নিচে কাষতে এই ঘাটটো আছে। এই ঘাটটো কাছাৰী ঘাট বুলি কয়। যিহেতু ধুবুৰী চহৰৰ 2-3খন নদীয়ে আৱৰি আছে, গতিকে ইয়াত যাতায়াতৰ এটা প্ৰধান বন্ধুসকল আপোনালোকে দেখিছে যে নাও আহি আছে। ইফালে চৰ অঞ্চলবিলাকৰ পৰা নাও আহি থাকে, যিহেতু ইয়াত বহুতো চৰ অঞ্চল আছে। সেই চৰ অঞ্চলবিলাকৰ লগত মানে নাৱেদিয়ে মানুহে কমিউনিকেশ্যন কৰে, নাৱেদিয়ে মানুহে অহা যোৱা কৰে বা ধুবুৰী চহৰৰ লগত বেহা বেপাৰ কৰে বা ইয়াৰ পৰা বস্তু নি তেওঁলোকে তেনেকৈ তাত চলে। যিহেতু চৰ অঞ্চলবিলাকত সকলো বস্তু উপলব্ধ নহয়, ইয়াৰ পৰাই তেওঁলোকে কমিউনিকেশ্যন কৰে। কমিউনিকেশ্যনৰ মেইন এটা মানে বস্তুৱেই হৈছে নাও মানে নাৱেদিয়ে তেওঁলোকে সদায় অহা যোৱা কৰে বা ইয়াৰ জৰিয়তে তেওঁলোকে চহৰখনৰ লগত তেওঁলোকে সংযোগ স্থাপন কৰে। ইয়াত দেখিবলৈ পাইছে চবফালে নাৱেই আছে। আমাৰ দাদা যিজন এতিয়া কেমেৰা কৰি আছে, দাদা বহুত বছৰৰ পৰা ইয়াত আছে, 3-4 বছৰৰ পৰা। দাদাই এই বিষয়ে মোতকৈ হয়তো বহুত ভালকৈ জানে, তোমালোকক বহুত ভালকৈ ক'ব ইয়াৰ বিষয়ে। দাদা কোৱাচোন, দাদা এই চৰ অঞ্চলবিলাকৰ লগত এই নগৰলৈ কেনেকৈ কমিউনিকেশ্যন হয়? মানে ধুবুৰী জিলাখন 3খন নদীয়ে আৱৰা। ধুবুৰী জিলাৰ মাজেদি ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। ধুবুৰী জিলাৰ কাষত 3খন নদী, যেনে ব্ৰহ্মপুত্ৰৰ গদাধৰ আৰু টিপকাই। ইয়াৰ ধুবুৰী জিলাৰ যেনেকৈ কিছু অঞ্চলৰ কিছু জিলাৰ মানুহৰ কমিউনিকেশ্যনৰ মূল উৎস হৈছে গাড়ী, ঠিক তেনেকৈ ধুবুৰী জিলাৰ প্ৰায়ভাগ অঞ্চলতে মূল কমিউনিকেশ্যনৰ উৎস হৈছে নাও। তেওঁলোকে নাৱৰ যোগেদি যাতায়াত ব্যৱস্থা বাহাল ৰাখে, কিয়নো ধুবুৰী জিলাখন আমি জানো যে সকলোৱে যে নদী মাতৃক দেশ, গতিকে ইয়াত সৰু বৰ বহুকেইখন নদী আছে। আৰু বানপানীৰ যদি বাৰিষা সময়ত সম্পূৰ্ণ অঞ্চলবিলাক পানীয়ে বুৰ গৈ থাকে, সেয়ে ধুবুৰী এখন চহৰ, এখন ধুবুৰী চহৰ, ধুবুৰী চহৰ আমি তলতে আছোঁ। গতিকে ধুবুৰী চহৰৰ লগত যোগাযোগ কৰিবৰ বাবে মানুহৰ মূল উৎস হৈছে নাও। গতিকে আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ সৰু বৰ বহুকেইখন নাও আছে। নাও মানে এতিয়াই নহয়, সদায় মূল কমিউনিকেশ্যন, তেওঁলোকৰ যাতায়াত ব্যৱস্থা, বস্তু বেহা বেপাৰ, আদান প্ৰদান, সকলো সামগ্ৰী নাৱৰ যোগেদি হয়। যিহেতু ধুবুৰী মেইন চহৰত 7টাৰো ওপৰত ঘাট আছে, যেনে চিৰিঘাট, নেতাই ধুবুনী ঘাট, কাছাৰী ঘাট, যোগমায়া ঘাট। এই ঘাটৰ যোগেদি তেওঁলোকে যোগাযোগ ব্যৱস্থা বাহাল ৰখাৰ উপৰি ধুবুৰী জিলাৰ মাজেদি যিহেতু ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে, ব্ৰহ্মপুত্ৰ নদীৰ ইটো পাৰে বহুকেইটা অঞ্চল আছে, বহুকেইটা চৰ আছে। গতিকে চৰৰ লোকসকলে মূল কমিউনিকেশ্যনৰ উৎস হিচাপে নাও ব্যৱহাৰ কৰে। হয়, এয়া দেখিছে আপোনালোকে, সেয়া চৰ, এইটো এটা চৰ, তাত মানুহ বাস কৰে। এইফালে আছে, তাৰপৰা ইফালেও আছে। ইয়াত দাদা কিমানটামান চৰ আছে টোটেল? গতিকে 350ৰো ওপৰত ধুবুৰী জিলাৰ চৰ আছে। ভাবি চাওক, এই ভিডিঅ'ৰ যোগেদি আমি জিলা প্ৰশাসনৰ লগতে আমাৰ অসম চৰকাৰক জনাব বিচাৰিছোঁ যে গতিকে আপোনালোকে এই চৰ অঞ্চলত যিখিনি মানুহ বসবাস কৰে, এই মানুহখিনিক এক সুসংগঠিত এক সজাগতামূলক যোগেদি মানুহখিনিক শিক্ষা দীক্ষাত বা যাতায়াত ব্যৱস্থাত সুচল কৰিবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমানতকৈও যাতে আৰু সুচল কৰি দিয়ে। মানুহখিনি বহুত, ধুবুৰী জিলা সকলোৱে গম পায় শিক্ষা দীক্ষাত বহুত পিছপৰা আৰু জনসংখ্যাও বহুত বৃদ্ধি হৈছে, জনসংখ্যা বিস্ফোৰণ ঘটিছে। গতিকে আমি জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই মানুহখিনিক, যিখিনি শিক্ষা দীক্ষা পিছপৰা মানুহখিনিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক অলপ আগুৱাই যাব লাগে আৰু মানুহখিনিৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰি তেওঁলোকে এক সুসংগঠিত এক সুনিৰ্দিষ্ট গতিত এক জনজীৱনৰ যাত্ৰা সুচল কৰি তুলিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, এইটো এটা সৰু ভিডিঅ' আছিল, যিটো ভিডিঅ'ত মই ধুবুৰী চহৰত কেনেদৰে কমিউনিকেশ্যন হয়, চৰ অঞ্চলৰ লগত নগৰৰ কেনেদৰে কমিউনিকেশ্যন কৰে, সেই কথা তোমালোকক ক'বলৈ চেষ্টা কৰিছিলোঁ। আৰু দাদাই তোমালোকক ভালকৈ বুজাই কৈছে। এইটো এটা ভাল ইনফৰ্মেশ্যন তোমালোকে পাবা বুলি ভাবিলোঁ। আৰু দাদা ইয়াত যে আছে জাহাজবিলাক বহুত পুৰণা লাগিছে। মানে আমিও এখন জাহাজৰ ওপৰতে আছোঁ, বহুত পুৰণা জাহাজ। এইবিলাকৰ কিবা ইতিহাস আছে নেকি? ধুবুৰী চহৰখন সম্পূৰ্ণ এখন ব্ৰিটিছৰ নিৰ্মিত চহৰ। 1833 চনত ব্ৰিটিছে গঢ়া চহৰ, যিখন চহৰ অসমত ব্ৰিটিছসকলে যেতিয়া শাসন কৰি আছিল, তেওঁলোকে এইখন চহৰত মূল বিমানবন্দৰ জাহাজৰ ঘাটি ৰূপে পৰিণত কৰিছিল। যিহেতু ইয়াৰ পৰা কলিকতালৈ, ইয়াৰ পৰা বংগোপসাগৰলৈ পৰা বেছি দূৰ নহয়, পোনপটীয়া তেওঁলোকে জলপথ যোগেদি তেওঁলোকে যি কেঁচা সামগ্ৰীসমূহ জাহাজে তেওঁলোকৰ তালৈ লৈ যোৱা হৈছিল কলিকতালৈ, আৰু কলিকতাত তেওঁলোকৰ মেচিনেৰী উৎপাদন কৰি পিছত ইয়ালৈ ছাপ্লাই কৰা হৈছিল। যদি ব্ৰিটিছত ধুবুৰী চহৰখন মূল
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 7-8 কিলোমিটাৰ ভিতৰত সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ পাৰত গতিকে ইয়াত খুব পুৰণা দিনৰ এটা জাহাজৰ ঘাটি আছিল হয় এয়া দেখিছে আমিও এখন পুৰণা জাহাজৰ ওপৰতে আছোঁ আৰু সিফালেও এয়া পুৰণা নিচিনা জাহাজ ইয়াত থৈ দিয়া আছে চ' এইটোৱে আছিল এটা সৰু ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে হয়তো এই ভিডিঅ'টো চালে এতিয়া ধুবুৰী চহৰৰ কমিউনিকেশ্যনৰ বিষয়ে ভালকৈ জানিব চ' ভিডিঅ'খিনি চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব ধন্যবাদ